মৰ্নিং সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোলৈ মোৰ ফালৰ পৰা ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া আমি গা পা ধুই ককা মৰিশালিতে ধূপ জ্বলাব গৈ আছোঁ মায়ে মই আৰু আজি ভিডিঅ'টো কি হয় আপোনালোকে শেষলৈকে চাই থাকিব। ককা সেয়া চেয়া কৰি আহিলোঁ। এয়া আমাৰ ডাঙৰ কিবা এটা কৈ দে। হাই হেপী ভোগালী বিহু। আৰু এতিয়া আমি খুৰী ঘৰলৈ আহিছোঁ বিহু খাবলৈ। খুৰীয়ে মোৰ কাৰণে পিঠা বনাই আছে, দেখাম। খুৰীয়ে মোৰ কাৰণে পিঠা বনাই আছে হয় নাই? এয়া তেল পিঠা দেখাই দিছোঁ। এয়া চাহ, এয়া তেল পিঠা পূৰা গৰম গৰম হৈ আছে। এতিয়া খাম আৰু এতিয়া ওলাইছোঁ বৰ্তা ঘৰলৈ আইতাক সেৱা কৰিবৰ কাৰণে। মা ওলাইছে, খুৰীহঁত গ'লেই আগতে। আৰু হেপী বিহু কৈ দিয়া, হেপী বিহু। ফটোখন মাৰিছোঁ একেলগে। এইফালে যাওঁ, এইফালে যাওঁ। আমাৰ আইতা চাই দিয়া ফালে কোন আৰু কোন তুমি আৰু মই। হাই কৈ দিয়া, হাই কৈ দিয়া। হেপী ভোগালী বিহু কৈ দিয়া। কি মাঘৰ ভোগালী বিহু। হেপী ভোগালী বিহু। হেপী ভোগালী বিহু। শেষ কৈ দে আকৌ। তই কৈ দে চবকে কৈ দে। সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু कौन है ये लोग? कहाँ से आते हैं? আৰু বিহু বুলি এতিয়া মেখেলা চাদৰ পিন্ধি ল'লোঁ। আৰু এতিয়া ওচৰতে খেল পাতিছে, তালৈ যাম আৰু ফটো মাৰিম আৰু ৰিলচ বনাম। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি খেল চাবলৈ গৈ আছোঁ। আমাৰ গাঁৱতে মানে খেল পাতিছে কিবা কিবি হয় নাই? আৰু আমাক কেনেকুৱা লাগিছে জনাব। গামোচাখন মই খেল খেলিবলৈ আহিছোঁ, টেকেলি ভঙা খেলাব নে চকুত বান্ধিবলৈ আহিছোঁ। কেনেকুৱা লাগিছে? আৰু এজনী আহি আছে বুজিছনি। আৰু আমাৰ ইয়াতে এতিয়া খেল হ'ব, হাঁহৰ খেল। এয়া খুৰি আহিছে চাবলৈ, দৰ্শক। এয়া নবৌ, এয়া মা, এয়া আমাৰ পোৱালি। অ' বুটু, তুমি নাচিবানে? নাচিবা নাই? পুৰা প্ৰগ্ৰেম চলি আছে আমাৰ। খুৰী শুভেচ্ছা দিয়ক বিহু। লাজ কৈছে খুৰীয়ে। এয়া চেলফি পৰ্ব চলিছে। খেল আৰম্ভ হোৱা নাই, হ'ব আৰু। কেনেকুৱা লাগিছে কোৱা? কেনেকুৱা লাগিছে কওঁ? সৰিয়া বাহি হে খেলিবি? কেনেকুৱা লাগিছে? লাজ কৰিছে দদ হামি আছা। আমাৰ এই খেলৰ ছেক্ৰেটাৰী ডাঙৰ দিম খেলিব দিয়া। মা গৈছে জক
প্ৰতিযোগীসকল পুৰা ৰেডি হাত ধৰিবলৈ চকু বান্ধি দিছে খেলিবলৈ সকলো ৰেডি হৈ গ'ল চকু বান্ধিছে কোনে ধৰিব আজি ঠিক নাই হাত ওলাই যাব চব গোট খালেহি যে একেডোখৰতে সেইটো ধৰক ধৰক সেইটো সাধু ধৰক 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 জিকিলা জিকিলা মা জিকিলা প্ৰথম পুৰস্কাৰ শেষ কৰিব ধৰি লিয়া তই মনিকা পিছপিনে মনিকা ধৰ মনিকা ধৰ হাত ধৰিব নোৱাৰিলো পায়ে প্ৰতি একে হাঁহ বুলি একে আছো ইমান ঘূৰিলো গোটেই ৰাউণ্ড মই যাক যাক খেপিয়ে পাম হাঁহ বুলি মানে বেলেগকে খেপিয়ে পাম এইবাৰ পুৰুষ সন্থা আহিছে খেলিবলৈ হাঁহ ধৰা এও হেপিয়ালে হ'ব
ইয়াত টেকেলি ভঙা প্ৰতিযোগিতা সৰু ডাঙৰ সকলোৱে খেল হ'ব। এতিয়া প্ৰথম প্ৰতিযোগী মাইলে 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 এতিয়াও শেষ হোৱা নাই খেল, বহুত জমনি হৈ গৈছে। টেকেলি ভঙা খেল চলি আছে আৰু কিছুমানে গৈ কিনে হাবি পাইছে, কিছুমানে ঘৰ পাইছেগৈ, ৰাস্তা পাইছেগৈ, মানে ইয়াত জমনি হৈছে। বহুত ভাল লাগিছে আজি। তোমাক কেনেকুৱা লাগিছে কৰিয়া? ভাল লাগিছে। এয়া হাইলাইট কৰি দিয়ে কেনেকুৱা লাগিছে? ভালেই লাগিছে। এয়া খেল চলি আছে, আপোনাক দেখাই দিওঁ। এয়া এতিয়া মানুহবোৰ ঘৰে ঘৰে গ'ল, বেছি মানুহ নাই আৰু খেল চলি আছে। একদম মজা লাগিছে, কিন্তু এটাও নাপালোঁ, হাত ধৰিবও নাপালোঁ, টেকেলিও ভাঙিব। যিয়ে নহওক কিন্তু খেলিটো ভাল লাগিছে ন? ভাল লাগিলে। সেইফালে খেল হৈয়ে আছে আৰু আকৌ ৰছী টনা আছে, চকী খেল আছে। আমি চব খেলিম, কিন্তু এতিয়া আৰু এনেই দুটামান ৰিলচ বনাই লওঁ বুলি আহিছোঁ এইফালে। তাত আৰু সেইফালে পৰা খেলি আছে। সঁচাকৈ আজি বিহুমহীয়া এনেকৈ সকলো লগ হৈ খেল খেলি সঁচাকৈ মনটো বহুত ভাল লাগিছে। পাওঁ নেপাওঁ সেইটো কথা নাই, কিন্তু খেলিছোঁ যে সকলো লগ হৈছে সেইটোৱে বহুত আনন্দ লাগিছে। ঠিক আছে তেন্তে ভিডিঅ' 15 minutes later. অলপ সময় পিছতে ষ্টাৰ্ট হ'ব আৰু ৰছী টনা খেল সকলোৱে খেলিম, হয় নাই? আমি জিকিমেই। মই খেলিলে চব হাৰিব। কি ক'বা? কৈ দিয়া। সকলোৱে ভোগালী বিহুৰ শুভেচ্ছা থাকিব আৰু সকলোৱে যাতে বিহুটো ভালে কুশলে যাওক। আৰু কালি উৰুকা আছিলে, সকলোৱে যিহেতু খানা খাইছে চাগে, আমিও কালি খালোঁ সৰুকৈ। চুৰো কৰিলোঁ, জেওৰা জপনা চুৰ কৰিলোঁ, হাঁহ চুৰ কৰিলোঁ। পকৰীও খেলিলে হয় নাই? পকৰী কি খেলি গৈ দে আকৌ? টেকেলি ভঙা পাৰিল নে দে? নাপাৰিলে তাই, নাপাৰিলে হয় নাই? কিন্তু খেলিলি হয় নাই? দৌৰা দৌৰি খেলিবি নাই? এতিয়া ৰছী টনা চব খেলিব। আৰু কি কি পিঠা বনালোঁ আপোনালোকৰ ঘৰত গৈ দেখাম বাৰু। টনা খেল আৰম্ভ হৈ গ'ল। সেয়া মানে সৰু ল'ৰা ছোৱালীখিনি হৈছে আৰু তাৰপিছতে জীয়ৰী সন্থা হ'ব, বোৱাৰী হ'ব। কোন জিকিলে? এতিয়া খেল চেল খেলি আৰু ঘৰ পালোহি। তাৰপিছত ৰাতিপুৱাৰ পৰা ভাত খাই লওঁ, কাপোৰটো চেঞ্জ কৰি লওঁ। ঠিক আছে তেন্তে। আৰু এয়া আমাৰ বিহু পিঠা, সকলোবোৰ মায়ে বনাইছে বাৰু, কিন্তু ইয়াৰ ভিতৰত ইডলি আৰু কেক মই বনাইছোঁ, বাকী সকলো মায়ে বনাইছে। মই এনেই সহায় কৰি দিছোঁ বাৰু। এইখিনিয়ে বনাইছোঁ আমাৰ ঘৰত। আৰু মালপোৱাটো এতিয়া বনাব লৈছেহে, মই মালপোৱা বনোৱা নাই ইয়াত। এয়া তেল পিঠা হয়, গুড়েদি বনোৱা, আৰু এয়া নিমখ দি বনাইছে। এয়া লস্কৰা, এয়া পকা মিঠৈ, এয়া ইডলি, এয়া তিল পিঠা, এইটো বৰা চাউলৰ কোলা বৰাই বনাইছে, এইটো বগা, আৰু এয়া হৈছে কেক মই বনাইছোঁ। এইখনেই আমাৰ বিহুৰ যোগাৰ আৰু। A few moments later. আৰু আজি ভিডিঅ'টোত কি দেখাব পাৰিলোঁ নাজানো। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।